নমস্কাৰ পাঠঘৰ অসমৰ আন এটা ভিডিঅ'লৈ তোমালোকক পুনৰাই স্বাগতম জনাইছোঁ। আজি আমি অসমীয়া ব্যাকৰণ অৰ্থাৎ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালাৰ কিছু ব্যাকৰণ সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰিম। স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা আমি সাধাৰণতে জানো কি বৰ্ণমালা আছে, স্বৰ বৰ্ণমালাত কি বৰ্ণ আছে, হয়নে? ব্যঞ্জন বৰ্ণমালাত কি বৰ্ণ বা আখৰ আছে সেই সম্পৰ্কে আমি জানো। কিন্তু এই বৰ্ণমালাখিনিৰ পৰা জানিবলগীয়া বহুত কথা আছে আৰু সেইখিনি জানি থ'লে তোমালোকৰ অসমীয়া ব্যাকৰণ কি হ'ব, সহজ হ'ব, লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও সহজ হ'ব। গতিকে ভিডিঅ'টো তোমালোকৰ সুবিধা হ'ব বুলি ভাবিয়েই তোমালোকলৈ আগবঢ়ালোঁ। প্ৰথমে চোৱা, আমি সাধাৰণতে জানো স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা কেইটাকৈ বৰ্ণ আছে। প্ৰত্যেকখনতে স্বৰ বৰ্ণমালাত 11টা বৰ্ণমালা আছে আৰু ব্যঞ্জন বৰ্ণমালাখনত 41টা বৰ্ণ বা আখৰ আছে, হয়নে? এতিয়া চোৱা, স্বৰ বৰ্ণমালাৰ সেই বৰ্ণকেইটা, হয়নে? কেইটামান বৰ্ণ আছে যিকেইটা হৈছে অ, ই, উ, ঋ, এ আৰু উ। এই 6টা বৰ্ণ উচ্চাৰণ কৰোঁতে কি হয়, লঘুকৈ উচ্চাৰণ কৰা হয় বা পটককৈ উচ্চাৰণ কৰা হয়। উচ্চাৰণ কৰোঁতে বিশেষ কষ্ট নহয়, হয়নে? সেইবাবে ইয়াক কি বুলি কোৱা হয়, হ্ৰস্ব স্বৰ বৰ্ণ বা লঘু স্বৰ বৰ্ণ বুলি কোৱা হয়। অ, ই, উ, ঋ, এ আৰু উ হ'ল। তাৰপিছতে এই বৰ্ণমালাখনৰে অৰ্থাৎ স্বৰ বৰ্ণমালাখনৰে আৰু কেইটামান আখৰ আছে। সেইকেইটা হৈছে আ, দীৰ্ঘ ই, দীৰ্ঘ ঔ আৰু ঔ। এইকেইটা উচ্চাৰণ কৰোঁতে কি দীঘলকৈ উচ্চাৰণ কৰা হয়, দীঘলীয়াকৈ উচ্চাৰণ কৰা হয়। সেইবাবে ইহঁতক কি বুলি কোৱা হয়, দীৰ্ঘ স্বৰ বৰ্ণ বা গুৰু স্বৰ বৰ্ণ বুলি কোৱা হয়, নে? এতিয়া চোৱা, এই স্বৰ বৰ্ণমালাখনৰে বৰ্ণ 11টা, কিন্তু স্বৰত ধ্বনি হৈছে 8টা। ধ্বনি মানে কি, উচ্চাৰণ। স্বৰ বৰ্ণমালাখনৰ উচ্চাৰণ বা ধ্বনি কেইটা 8টা। কি সেইকেইটা? অ, মই কাষতে ইংৰাজীৰ উচ্চাৰণটো লিখি দিছোঁ। অ, ঔ, আ, ই, উ, এ আৰু উ। এইকেইটা হৈছে কি স্বৰত ধ্বনি। এইকেইটা হৈছে 8টা। স্বৰ বৰ্ণমালাখনৰে ঐ আৰু ঔ আমি 2টা বৰ্ণ পাইছোঁ। এই বৰ্ণ দুটাক কি বুলি কোৱা হয় জানানে? যৌগিক বা দৃশ্বৰ ধ্বনিৰ বৰ্ণ বুলি কোৱা হয়। কিয় কোৱা হয়? ইয়াতে ঐ বৰ্ণটো লগ হৈছে, কি বৰ্ণ যোগ হৈ পেলাই হৈছে জানানে? অ আৰু ই। অ আৰু ই যোগ হৈ পেলাই ঔ বৰ্ণটো হৈছে। আনহাতে ঐ বৰ্ণটো হৈছে। আনহাতে ঔ বৰ্ণটো হৈছে অ আৰু ঐ। ঐ বৰ্ণটো হৈছে অ আৰু ই লগ লাগি, আৰু ঔ বৰ্ণটো হৈছে অ আৰু ও লগ লাগি হ'ল। স্বৰ বৰ্ণমালাখনৰে ঋ বৰ্ণটো আমি পাইছোঁ। ঋ বৰ্ণটো আচলতে স্বৰূপ বৰ্ণ নহয়। ঋ কি বৰ্ণ যোগ হৈছে জানানে? ৰ যোগ ই লগ লাগি পেলাই ঋটো কি হৈছে, বৰ্ণটো সৃষ্টি হৈছে। বৰ্ণটো হৈছে ঋ আৰু ঋ বৰ্ণটো কি যোগ হৈ পেলাই বৰ্ণটো সৃষ্টি হৈছে, ৰ যোগ ই হ'ল। ঐ আৰু ঔ আখৰ দুটা স্বৰৰ সন্ধি বুলি কোৱা হয়। ঐ আৰু ঔ আখৰ দুটাক কি বুলি কোৱা হয়, স্বৰৰ সন্ধি বুলি কোৱা হয়। ঐ আখৰটো কি লগ হৈ সৃষ্টি হৈছে, এ বা ঔ আৰু যোগ ই। ঔ যোগ ই লগ লাগি ঐ বৰ্ণটো হৈছে। আকৌ ঔ বৰ্ণটো হৈছে উ আৰু ও লগ লাগি ঔ বৰ্ণটো হৈছে হ'ল। তাৰপিছতে এটা কথা জানিবলগীয়া, স্বৰৰ অনুনাসিকতাক বেজন্তৰে বুজোৱা হয়। স্বৰৰ অনুনাসিকতাক কিহেৰে বুজোৱা হয়? বেজন্তৰে বুজোৱা হয়। কেতিয়াবা প্ৰশ্ন আহিব পাৰে, স্বৰৰ অনুনাসিকতাক কিহেৰে বুজোৱা হয়? বেজন্তৰে বুজোৱা হয়। এতিয়া কথা হ'ল আৰু এটা জানিবলগীয়া কথা, এতিয়া কেতিয়াবা প্ৰশ্ন আহে, প্লুতস্বৰ কাক বোলে? প্লুতস্বৰ হৈছে উচ্চাৰণৰ কাল বা সময়টোক, প্ৰথমে চাই লোৱা মাত্ৰা কাক বোলে? উচ্চাৰণৰ কাল বা সময়টোকে কি বুলি কোৱা হয়?
মাত্ৰা বুলি কোৱা হয় গম পাইছানে মাত্ৰা কাক বোলে কেতিয়াবা আহে প্ৰশ্ন উচ্চাৰণৰ কাল বা সময় উচ্চাৰণ কোনো এটা বৰ্ণ উচ্চাৰণ কৰোঁতে কিমান সময় লৈছে বা শব্দ উচ্চাৰণ কৰোঁতে কিমান সময় লৈছে সেই সময়টোকে কি বুলি কোৱা হয় মাত্ৰা বুলি কোৱা হয় তাৰপিছতে আহিলে প্লুটছৰ বিষয়ে বহুত প্ৰশ্ন আহে মানে ইয়াতে আহিলে স্বৰবৰ্ণৰ উচ্চাৰণ যেতিয়া দীঘলীয়া হয় তাক প্লুটছৰ বুলি কোৱা হয় স্বৰবৰ্ণৰ উচ্চাৰণ যেতিয়া দীঘলীয়া হয় দীঘলীয়াকৈ কোৱা হয় তেতিয়া তাক প্লুটছৰ বুলি কোৱা হয় যেনে গান গাওঁতে কান্দোতে ৰিঙিয়াওঁতে যিবোৰ উচ্চাৰণ কৰা হয় যিবোৰ বৰ্ণ উচ্চাৰণ কৰা হয় দীঘলীয়াকৈ উচ্চাৰণ কৰিলে তেতিয়া তাক কি বুলি কোৱা হ'ব প্লুটছৰ বুলি কোৱা হ'ব হ'ল তাৰপিছতে আহা ব্যঞ্জন বৰ্ণলৈ ব্যঞ্জন বৰ্ণ কেইটা 41টা আৰু ব্যঞ্জন ধ্বনি হৈছে 21টা ব্যঞ্জন বৰ্ণ সদায় স্বৰাস্ত্ৰায়ী ব্যঞ্জন বৰ্ণ সদায় কি হয় স্বৰাস্ত্ৰায়ী হয় এতিয়া চোৱা ৱ আৰু অন্ত্যেষ্টয়ক কি বুলি কোৱা হয় অৰ্ধস্বৰ বৰ্ণ বুলি কোৱা হয় ৱ আৰু অন্ত্যেষ্টয়ক অৰ্ধস্বৰ বুলি কোৱা হয় 41টা বৰ্ণৰ আমি আগতে আলোচনা কৰিছোঁ 21টা তাৰে ব্যঞ্জন ধ্বনি ব্যঞ্জন বৰ্ণৰ অন্ত্যেষ্টয় দৈৰ আৰু ধৈৰ এই বৰ্ণকেইটা শব্দৰ আদিত কেতিয়াও ব্যৱহাৰ কৰা নহয় এই বৰ্ণকেইটাৰে আৰম্ভ হোৱা শব্দটো তোমালোকে নোপোৱা মানে এই শব্দকেইটা কেতিয়াও বৰ্ণৰ প্ৰথমতে আৰম্ভ কৰা নহয় আৰু চোৱা স্পৰ্শ বৰ্ণ কৰ পৰা মলৈ এইখিনি বৰ্গীয় বৰ্ণ বা স্পৰ্শ বৰ্ণ বুলি কোৱা হয় কিয় কোৱা হয় কৰ পৰা মলৈ এই বৰ্ণকেইটাই আমাৰ মুখমণ্ডলৰ কোনো নহয় কোনো এটা অংশ স্পৰ্শ কৰিছে বা চুইছে সেইবাবে এইকেইটাক স্পৰ্শ বৰ্ণ বুলি কোৱা হয় এতিয়া বৰ্গীয় বৰ্ণৰ ভাগ কেইটা চোৱা বৰ্গীয় বৰ্ণৰ ভাগ হৈছে দুটা কি অল্পপ্ৰাণ বৰ্ণ আৰু মহাপ্ৰাণ বৰ্ণ অল্পপ্ৰাণ বৰ্ণ কাক কয় চোৱা বায়ু প্ৰবাহত জোৰ নপৰে ফলত উচ্চাৰণ কোমল হয় সেয়েহে ইহঁতক অল্পপ্ৰাণ বৰ্ণ বুলি কোৱা হয় অল্পপ্ৰাণ বৰ্ণত কি হয় বায়ু প্ৰবাহ যেতিয়া উচ্চাৰণ কৰা হয় তেতিয়া বায়ুত বেছি জোৰ নপৰে ফলত উচ্চাৰণটো কি হয় কোমল হয় সেইবাবে ইহঁতক কি বুলি কোৱা হয় অল্পপ্ৰাণ বৰ্ণ বুলি কোৱা হয় যেনে বৰ্ণকেইটা কি ক প্ৰথম ছ ত দন্ত ত এইটো মূৰ্ধন্য ত দ প গ জ মূৰ্ধন্য দ দন্ত দ প ব ঙ ঞ মূৰ্ধন্য ন দন্ত ন ম এইকেইটা হৈছে কি অল্পপ্ৰাণ বৰ্ণ আৰু এটা কথা জানিবলগীয়া অন্তস্থ ধ্বনিৰ আন এটা নাম হৈছে শ্ৰুতি ধ্বনি অন্তস্থ ধ্বনিৰ আন এটা নাম হৈছে কি শ্ৰুতি ধ্বনি তাৰ পিছৰ অংশটো চোৱা আকৌ মহাপ্ৰাণ বৰ্ণবোৰ হৈছে ইহঁতৰ উচ্চাৰণ কঠিন হোৱাৰ বাবে ইহঁতক মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয় সেই মহাপ্ৰাণ বৰ্ণ কেইটা 10টা কি খ দ্বিতীয় ছ মূৰ্ধন্য ঠ দন্ত থ ফ ঘ জ ধ মূৰ্ধন্য ধ দন্ত ধ ভ এইকেইটাক কি বুলি কোৱা হয় মহাপ্ৰাণ বৰ্ণ বুলি কোৱা হয় তাৰপিছতে আহিলে উষ্ম বৰ্ণ কি কোৱা হয় ইয়াক এইকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ বায়ু কি হৈ যায় গৰম হৈ যায় বা তপত হৈ যায় সেইবাবে এইকেইটাক উষ্ম বৰ্ণ বুলি কোৱা হয় কি তালব্য শ মূৰ্ধন্য শ দন্ত শ হ নিজে উচ্চাৰণ কৰি চাব পাৰা এইকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে কি হয় মুখৰ যি বতাহ থাকে যি বায়ু থাকে সেই বায়ু কি হৈ যায় গৰম হৈ যোৱাৰ বাবে ইহঁতক উষ্ম বৰ্ণ বুলি কোৱা হয় আকৌ অন্তবৰ্ণ কিছুমান আছে সেইকেইটা হৈছে কি অন্তস্থ জ ৰ ল ৱ এইকেইটা হৈছে অন্তবৰ্ণ স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত থাকে অন্তবৰ্ণ বা অন্তস্থ বৰ্ণ এইটো এটা জানিবলগীয়া কথা স্পৰ্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজতে থাকে কি অন্তবৰ্ণ তাৰপিছত বৰ্ণ আমি স্পৰ্শ বৰ্ণখিনি যে পাইছিলোঁ সেই বৰ্ণখিনি চোৱা প্ৰথমে আহিছে কণ্ঠ বৰ্ণ সেই বৰ্ণকেইটা কি অ আ ক খ
গ ঘ ঙ হ এইকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে কি হয় কণ্ঠৰ পৰা হয় ডিঙিৰ পৰা হয় হয়নে সেইবাবে এইকেইটা কি বুলি কোৱা হয় কণ্ঠবৰ্ণ বুলি কোৱা হয় এই বৰ্ণকেইটা আনটা ঠিক আছে তাৰপিছতো হৈছে তালব্য বৰ্ণ কোনকেইটা হস্ৰ ই দীৰ্ঘ ই প্ৰথম ছ দ্বিতীয় ছ বৰ্গাজ বা বৰ্গীয় জ নিয় অন্ত্যস্ত জ তালব্য শ এইকেইটি উচ্চাৰণ কৰোঁতে বৰ্ণকেইটা উচ্চাৰণ কৰোঁতে কি হৈছে জানানে মুখমণ্ডলৰ জিভায়ে তালু স্পৰ্শ কৰিছে প্ৰথম ছ দ্বিতীয় ছ হয়নে বৰ্গাজ জ এনেকৈ উচ্চাৰণ কৰোঁতে তালু স্পৰ্শ কৰাৰ কাৰণে ই কি হৈছে ইয়াক কি বুলি কোৱা হয় এইকেইটা বৰ্ণ তালব্য বৰ্ণ বুলি কোৱা হয় এই বৰ্ণ হৈছে 9টা আনহাতে মূৰ্ধন্য বৰ্ণ কোনকেইটা মূৰ্ধন্যত মূৰ্ধন্যথ মূৰ্ধন্যদ মূৰ্ধন্যধ মূৰ্ধন্য ৰি আৰু মূৰ্ধন্য খ এইকেইটা হৈছে মূৰ্ধন্য ন বৰ্ণ তাৰপিছতে দন্তবৰ্ণ কি দন্তথ দন্তত দন্তথ দন্তদ দন্তধ দন্তন তালব্য শ ল দন্তখ এইকেইটাক উচ্চাৰণ কৰোঁতে কি হৈছে দাঁতৰ অংশ জিভাখনে দাঁতৰ অংশ স্পৰ্শ কৰিছে দন্তত দন্তথ দন্তদ দন্তধ দন্তন ল শ এইকেইটা সেইবাবে ইহঁতক কি বুলি কোৱা হয় দন্তবৰ্ণ বুলি কোৱা হয় এই বৰ্ণ 7টা তাৰপিছত ঔষ্ঠ বৰ্ণ সেই বৰ্ণকেইটা হৈছে হুচৌ দীৰ্ঘৌ প ফ ব ভ ম এইকেইটা কি বুলি কোৱা হয় ঔষ্ঠ বৰ্ণ বুলি কোৱা হয় এইকেইটা উচ্চাৰণ কৰোঁতে কি হৈছে মুখৰ ওঁঠ দুটা স্পৰ্শ হৈছে সেইবাবে এইকেইটা কি বুলি কোৱা হয় ঔষ্ঠ বৰ্ণ বুলি কোৱা হয় তাৰপিছতে আহিছে অনুনাসিক বৰ্ণ অনুনাসিক মানে নাকৰ পৰা উচ্চাৰণ হয় কি ঙ ঞ মূৰ্ধন্য ন ম আৰু অনুস্বৰীকেইটা নাকৰ পৰা যিহেতু উচ্চাৰণ হয় 5টা বৰ্ণ এইকেইটা সেইকাৰণে ইয়াক অনুনাসিক বৰ্ণ বুলি কোৱা হয় তাৰপিছতে আছে কণ্ঠ তালব্য বৰ্ণ সেইকেইটা হৈছে এ ঐ তাৰপিছতে কনুস্থ বৰ্ণ উ ঔ তাৰপিছত দন্তস্থ বৰ্ণ হৈছে ৱ ব আৰু এটা বৰ্ণ আছে সেইটো হৈছে অযুগ্বাহ বৰ্ণ কি সেইকেইটা অনুচ্চ আৰু বিসৰ্গ এইকেইটাক অযুগ্বাহ বৰ্ণ বুলি কোৱা হয় অযুগ্বাহ বৰ্ণ কোন দুটা আহিব পাৰে কেতিয়াবা প্ৰশ্নত অনুচ্চ আৰু বিসৰ্গ অনুচ্চৰ যি বৰ্ণৰ পিছত থাকে তাৰে উচ্চাৰণৰ ঠাই লয় অনুচ্চৰে যি বৰ্ণৰ পিছত থাকে তাৰে উচ্চাৰণৰ ঠাই লয় দ ল অনুচ্চৰ কি হয় দলং হয়নে যি বৰ্ণৰ উচ্চাৰণ থাকে পিছত থাকে তাৰে ল উচ্চাৰণ লং তেনেকুৱা তাৰপিছতে চোৱা পিছতে এটা আহিছে ঘু বৰ্ণ আৰু অঘু বৰ্ণ এতিয়া ঘু বৰ্ণ কি যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে বাকযন্ত্ৰ কম্পিত হয় তাক ঘোষ বৰ্ণ বুলি কোৱা হয় বাকযন্ত্ৰ যদি লৰে মুখৰ অংগ কিছু অংগ যদি লৰে তেতিয়াহ'লে তাক কি বুলি কয় ঘোষ বৰ্ণ আৰু মুখৰ কিছু অংশ নলৰিলে মুখৰ কিছু অংগ নলৰিলে বা বাকযন্ত্ৰ কম্পিত নহ'লে তাক অঘোষ বৰ্ণ বুলি কোৱা হয় এতিয়া ঘোষ বৰ্ণ কি আহা সেইকেইটা চাই লওঁ গ ঘ উঙ বৰ্গাজ জ ঞ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন দন্ত দ দন্ত ধ দন্ত ন ব ভ ম এইকেইটা উচ্চাৰণ কৰোঁতে নিজে তোমালোকে গম পাইছা যে মুখমণ্ডলৰ কিছু নহয় কিছু অংশ কোনোবা নহয় কোনোবা এটা অংশ কি হৈছে লৰিছে কম্পিত হৈছে সেইবাবে এইকেইটা ঘোষ বৰ্ণ বুলি কোৱা হয় আনহাতে অঘোষ বৰ্ণ কেইটা সেইকেইটা চোৱা ক খ চ চ মানে প্ৰথম চ দ্বিতীয় চ মূৰ্ধন্যত মূৰ্ধন্যথ দন্তত দন্তথ প আৰু ফ এইকেইটা কি বুলি কোৱা অঘোষ বৰ্ণ বুলি কোৱা হয় এইখিনি আছিলে অসমীয়া ব্যাকৰণৰ অৰ্থাৎ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জনমালা
সম্পৰ্কে কিছু ব্যাকৰণৰ কথা। গতিকে তোমালোকে ভিডিঅ'টো যদি চাই ভাল পোৱা তেনেহ'লে মোক জনাবা, মই এনেধৰণৰ ভিডিঅ' আৰু তোমালোকলৈ আগবঢ়াম। ঠিক আছে।